সমস্যা করে বানাইছো আমার সানা কান্দি আছে বড় বদমাস কত যাবা তুমি কত যাবা তুমি সানি রোজা রাখিছে নাই কিয় রাখা নাই লাজ লাগিছে আপোনালোকৰো খবৰ ভাল নে আমাৰ চানৰ বহুত ভাল আমাৰ চানে ফানি কৰি থাকে ক'ত যাবা তুমি ক'ত যাবা ৰজা ৰাখিছেনে নাই ৰাখা নাই আপোনালোকৰ খবৰ ভালনে আপোনালোকৰ খবৰ ভালনে আমি পাৰি গৈছো কি কবি চাল মাছ কৰি থাকে চাওকচোন ঈদত কি কাপোৰ লাগিব স্পাইডাৰ কাপোৰ লাগিব আনি দিম দিয়া তোমাৰ খবৰ ভালনে তুমি যদি ৰজা ৰাখা নাই ভাত খাব লাগে মই খুৱাই দিয়া ব'লা নালাগে আজি 4টা ৰজা গ'ল আজি 4টা ৰজাৰ দিনা কি কৰোঁ কি নকৰোঁ আপোনাক দেখাই থাকিম চাই থাকিব আমাৰ ছাৰে বৰ ফাল্টু কান্দি আছিল তেতিয়াৰ পৰা বদমাছ কৰি আছিল অলপ পিছত লগ পাই আছোঁ আৰু মোৰ চকু দুটা ফুলি গৈছে তামান খোজাই ফুলি গৈছে কি কৰিলে ভাল হ'ব আপোনালোকে প্লিজ জনাবচোন বহুত প্ৰব্লেম পাই আছোঁ খুজি একদম ফুলি গৈছে বহুত ডাঙৰ লাগিছে চকু দুটা কিয় বা একদম থাকিব পৰা নাই কি কৰিলে ভাল হ'ব প্লিজ জনাবচোন এইটো কোনে হা এইটো কোনে এইটো ডাঙৰ আব্বা বহি মোবাইল চাই আছে ন আমাৰ আগফালে আব্বাই জাগাবোৰ চাফা কৰি আছে তাতে মই দোকান দিম মোৰ দোকানৰ কাষত আম এডাল আছে নাৰ্চাৰীৰ পৰা আনিছিল আমাৰ ৰিণ্টুৱে কি সৰুকৈ লাগিছে জলকীয়াও লাগি আছে এইবিলাক আব্বাই চাফা কৰি আছে মই এযোৰ আছিল চিলাবলৈ আহিছোঁ মেখেলা চাদৰ এযোৰ আছিল চিলা কৰিব তাকে চিলা কৰাম চিলা কৰি আপোনাৰ লগ পাইছোঁ মেখেলা চাদৰ মুখখন দেখাই নাই আপোনালোকে মেখেলা চাদৰ পটি আছিল লগাবৰ কাৰণে তাকে লগাম আৰু দহি বটিম কেনেকৈনো বটো দহি আপোনালোকক দেখাম নেক্সট ব্লগত এতিয়া মই মেখেলা চাদৰ চিলাই লওঁ চিলাই লৈ কাৰণে আপোনালোকক লগ পাই আছোঁ এতিয়া মই মেচিনত বহি আছোঁ ৰ'বা ভিডিঅ' কৰা এখন দি বৰ প্ৰব্লেম পাওঁ কৰি টোপনি মাৰি আছিলোঁ এতিয়া টোপনিৰ পৰা উঠিলোঁ উঠি কিনে ইফতাৰৰ জোগাৰ বনাবলৈ হয় ইফতাৰৰ জোগাৰ বনাব যাওঁ আহি লগ পাই আছোঁ ইফতাৰৰ ভিডিঅ' দিয়া নহ'ল মোবাইল চুইচ অফ হৈ গৈছিল কি কৰিছোঁ আপোনালোকক দেখাই নহ'ল এতিয়া চুইচ অফটো খুলিলোঁ চাৰ্জত দিলোঁ চাৰ্জ হ'ল তাৰপিছত ইফতাৰ কৰি আহিলোঁ আহি কিনে ৰুমত পঢ়ি আছোঁ টিভি চাই আছোঁ বেটাই মোবাইল চাই আছে পঢ়িব দিছিলোঁ নপঢ়ে বোলে এতিয়া তাক অলপমান পঢ়াই ল'ম তাৰপিছত আপোনাৰ লগত কথা পাতি আছোঁ মোবাইল চাবি নেকি নাগে দে আনা দি চানৰ পাপা দোকানৰ পৰা আহি গ'ল ক'ৰ পৰা আহিছে পাপাই সেইকাৰণে তুমি যুঁজি আছা আৰু ক'ৰ পৰা আহিছে পাপা পাপা দোকানৰ পৰা আহি গ'ল সেইকাৰণে তোমাৰ লেভেল বাঢ়ি গৈছে কলৰ লুকাইছিল এতিয়া গুড নাইট আমাৰ ভিডিঅ'বোৰ চাব ভিডিঅ'বোৰ চাব লাইক কৰিব শ্বেয়াৰ কৰিব
লাইক আৰু সাবস্ক্ৰাইব সাবস্ক্ৰাইব কৰি দিব কৰিব নেক্সট ব্লগত লগ পাম লাইক লগ পাম লপাম আমি এতিয়া টোপনি যাওঁ আমি তো যাও বাই 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 গুড নাইট গুড নাইট বাই বাই